এনিভাৰ্চাৰী খাবলৈ আহিয়ে মাংস বনাই থকা দেখি টেষ্ট কৰিবলৈহে লাগিলো। হেল্ল' মই অৰ্পিত, মোৰ অন্য এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম। এতিয়া আঙুলিত দুখ পাই থকা ভাগে আবেলি খেলিবলৈ ওলাই আহিছো। আঙুলিত দুখ পাই থকা বাবে আজি 3-4 দিনৰ পৰা খেলা নাছিলো আৰু আজি বতৰটো বেয়া বাবেও খেলাৰ প্লেন নাছিল। কিন্তু এনেহেন বতৰটো লগৰ কেইটাই ফোন কৰি ক'লে বোলে আজি খেলা হবে। সেইমতে মই আহি ফিল্ড পোৱালে লগৰ গোটেই কেইটা পালেহি আৰু এজ ইউজুৱেল আমাৰ মন কেপ্টেইন আমাৰ টিমৰ কেপ্টেইন হ'ল। হাতত দুখ পাই আছো বাবে বল চল ইমানকৈ কৰা নাই, আছো মাত্ৰ কিপাৰহে। মন কেপ্টেইনে বলিং কৰিছে আৰু মই ইচাৰা কৰিছো আৰু ইচাৰ মতে বল আহিছে আৰু অবিনাশ বাবু আউট। এনেকে 3খন মেটছৰ ভিতৰত 2খন মেটছ আমি জিকিলো আৰু 1খন মেটছ সিহঁতে জিকিলে আৰু তাৰ পিছতে পটাপট ঘৰ পাই গা পা ধুই আকৌ ওলালো মামা ঘৰলৈ যাবলৈ। মানে আজি ৰাতিৰ ভাত সাজ মা মই আৰু দেউতাই তাতেই খোৱাটো হ'ব। কাৰণটো হৈছে আজি আমাৰ ছেকেণ্ড ডাঙৰ মামা আৰু মামীৰ 20 বছৰীয়া এনিভাৰ্চাৰী। মাংস ভাত সাজ খাবলৈ অলপো দেৰি নকৰি ঘৰৰ পৰা ওলাই ৰাস্তাত অলপমান অফ ৰোডিং কৰি মামা ঘৰ পালোহি। মাক বাপেকৰ এনিভাৰ্চাৰীৰ বাবে আমাৰ পৰিও এক্সাইটেড। 20 বছৰ আগত আজিৰ দিনটোত বিয়া হোৱা মামী আৰু সৰু মামীও কাম কৰাত বিজি। মাংস বনোৱাৰ দায়িত্ব মোক দিছিলে, কিন্তু মই বোলো মই আজি নবনাও, আজি মাত্ৰ খামহে। অলপ দেৰিৰ পিছতে মাংস সিজিলেও আৰু টেষ্ট কৰিবও হ'ল। যিকোনো এটা ফাংচনত এই পাৰ্টটোৱে মোৰ আটাইতকৈ ভাল লগা। অলপ দেৰি প্ৰিন্স মানে সৰু মামাৰ ল'ৰাটোৰ লগত ধেমালি কৰি থাকোতে আমাৰ ভাত খাব হ'লেই। এতিয়া পিছে তিনিওটাই মাংস কণ অহালৈহে ৰৈ আছো। ইন্তিজাৰ কা ফল মাংস হতা হে। বাৰু আজিলৈ ইমানেই, আকৌ পিছত লগ পাম।